Hello everyone, welcome to the YouTube channel. আজিৰ এই ভিডিঅ'টোত পুনৰবাৰ আকৌ গ্ৰেড 3 এণ্ড গ্ৰেড 4 আৰু আসাম পুলিচৰ বাবে প্ৰয়োজনীয় কেইটামান জিকে লৈ আহিছোঁ। প্ৰথম প্ৰশ্ন, গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল? অপশ্যন এ আছে 1948 চনত, অপশ্যন বি 1671 চনত, অপশ্যন চি 1694 চনত, অপশ্যন ডি 1847 চনত। ইয়াৰে কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ এ 1948 চনত। গুৱাহাটী হাইকোৰ্ট স্থাপিত হৈছিল 1948 চনত। পাছৰ প্ৰশ্ন, ব্ৰহ্মপুত্ৰ নদীক তিনিটা নদীৰ সংগমস্থল বুলি কোৱা হয়। অপশ্যন নম্বৰ এত আছে দিহিং, অপশ্যন বিত আছে দিবং, আৰু চিত আছে লোহিত নদী, আৰু ডি ওপৰৰ গোটেইকেইটা। ইয়াৰে কাৰেক্ট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি ওপৰৰ গোটেইকেইটা। পাছৰ প্ৰশ্ন, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যন এ গোপীনাথ বৰদলৈ, অপশ্যন বি ৰেণুকা দেৱী বৰকটকী, অপশ্যন চি ছৈয়দা আনোৱাৰা টাইমৰ, অপশ্যন ডি ওপৰৰ এটাও নহয়। কুৱেশ্যনটো এনচাৰ হয়তো সকলোৱে জানে। ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ গোপীনাথ বৰদলৈ। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল গোপীনাথ বৰদলৈ। কুৱেশ্যন নম্বৰ 4, কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰ বাবে স্বীকৃতি পাইছিল? অপশ্যন এত আছে 1961 চনত, অপশ্যন বিত আছে 1882 চনত, অপশ্যন চি 1921 চনত, আৰু অপশ্যন ডি 1903 চনত। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ 1961 চনত। কুৱেশ্যন নম্বৰ 5, অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন? অপশ্যন এ আছে বসন্ত দাস, অপশ্যন বি চুকাফা, অপশ্যন চি খৰ্গেশ্বৰ তালুকদাৰ, অপশ্যন ডি বীৰপাল। ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ বসন্ত দাস। বসন্ত দাস অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিল। কুৱেশ্যন নম্বৰ 6, অসমৰ স্বাধীনতা আন্দোলনৰ নেতা গুৱাহাটীত পোনপ্ৰথমে চাইকেল চলাওঁতা আৰু দেশভক্ত নামেৰে পৰিচিত ব্যক্তিজন কোন আছিল? মন কৰিব, তেওঁ আছিল অসমৰ স্বাধীনতা আন্দোলনৰ নেতা, আনহাতে গুৱাহাটীত পোনপ্ৰথমে তেওঁ চাইকেল চলাইছিল আৰু তেওঁক দেশভক্ত নামেৰে পৰিচিত। অপশ্যন এত আছে চাউলুং চুকাফা, অপশ্যন বিত আছে কুমাৰ ভাস্কৰ বৰ্মন, অপশ্যন চিত আছে তৰুণৰাম ফুকন, অপশ্যন ডি পুৰন্দৰ সিংহ। ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি তৰুণৰাম ফুকন। কুৱেশ্যন নম্বৰ 7, অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল? অপশ্যন এ 1253, অপশ্যন বি 1682, অপশ্যন চি 1548, আৰু অপশ্যন ডি 1920 চনত। ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি 1548। কুৱেশ্যন 8, চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন এ বসন্ত দাস, অপশ্যন বি চুকাফা, অপশ্যন চি খৰ্গেশ্বৰ তালুকদাৰ, অপশ্যন ডি বীৰপাল। কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি বীৰপাল। নেক্সট কুৱেশ্যন, কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অসমৰ ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰে কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি 1926 চনত গুৱাহাটীৰ পাণ্ডুত। নেক্সট কুৱেশ্যন, আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ 1253 চনত আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ স্থাপিত হৈছিল। নেক্সট কুৱেশ্যন, অসম আক্ৰমণ কৰা প্ৰথমজন মোগল আক্ৰমণকাৰী কোন আছিল? অপশ্যন এ ইবন বখতিয়াৰ, অপশ্যন বি বাবৰ, অপশ্যন চি জাহাংগীৰ, আৰু অপশ্যন ডি আছে ঔৰংজেব। কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ মহম্মদ ইবন বখতিয়াৰ। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰে কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি ছৈয়দা আনোৱাৰা টাইমৰ। নেক্সট কুৱেশ্যন, অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত?
এইটো হয়তো সকলোৱে জানে অপশ্যন নম্বৰ বি গুৱাহাটী নেক্সট কুৱেশ্যন মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল ইয়াৰ কাৰেক্ট অপশ্যন হ'ব 1206 চনত নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল ইয়াৰ কাৰেক্ট অপশ্যন হ'ব 1917 চনত 1917 চনত অসম সাহিত্য সভাৰ স্থাপিত হৈছিল কুৱেশ্যন নম্বৰ 16 1228 চনত নাগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি 1268 চনত মৃত্যুবৰণ কৰা আহোম স্বৰ্গদেউজন কোন আছিল ইয়াৰে কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ চাওলুং চুকাফা কুৱেশ্যন নম্বৰ 17 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথম শ্বহীদজন কোন আছিল অসম আন্দোলনৰ প্ৰথম শ্বহীদ আছিল কাৰেক্ট আনসাৰ অপশ্যন চি খৰ্গেশ্বৰ তালুকদাৰ নেক্সট কুৱেশ্যন জয়দৌল জয়সাগৰ পুখুৰী ৰংমহল কোনজন আহোম ৰজাৰ স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল কাৰেক্ট অপশ্যন এ স্বৰ্গদেউ ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন অসমৰ প্ৰথম ব্ৰিটিছ চিফ কমিশ্যনাৰ কোন আছিল কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি কলোনেল কিটিং কুৱেশ্যন নম্বৰ 20 কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল কাৰেক্ট অপশ্যন চি 1921 চনত আহিছিল নেক্সট কুৱেশ্যন কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন কাৰেক্ট অপশ্যন বি ৰেণুকা দেৱী বৰকটকী নেক্সট কুৱেশ্যন টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত কোন চনত প্ৰচলিত হৈছিল কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি 1866 চনৰ পৰা প্ৰচলিত হৈছিল নেক্সট কুৱেশ্যন স্বাধীনতাৰ পাছত বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল স্বাধীনতাৰ পাছত অসমৰ বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিল দেৱেশ্বৰ শৰ্মা নেক্সট কুৱেশ্যন আভ্যন্তৰীণ সীমা আইন কেতিয়া কাৰ্যকৰী কৰা হয় ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি 1873 চনত নেক্সট কুৱেশ্যন অসমত কোন চনৰ পৰা মাটিৰ ম্যাদী প্ৰথা প্ৰচলন কৰা হৈছিল ইয়াৰ কাৰেক্ট অপশ্যন হ'ব 1884 চনৰ পৰা অসমত মাটিৰ ম্যাদী প্ৰথা প্ৰচলন আৰম্ভ হৈছিল অপশ্যন ডি নেক্সট কুৱেশ্যন আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত ইয়াৰ কাৰেক্ট এনচাৰ হ'ব গুৱাহাটীৰ বশিষ্ঠ আশ্ৰমত অৱস্থিত কুৱেশ্যন নম্বৰ 27 গুৱাহাটী বিশ্ববিদ্যালয়খন কেতিয়া স্থাপিত কৰা হৈছিল এনচাৰ গুৱাহাটী বিশ্ববিদ্যালয়খন 1948 চনত স্থাপিত হৈছিল অপশ্যন নম্বৰ চি নেক্সট কুৱেশ্যন আহোম আৰু মোগলসকলৰ শেষ ৰণখন কোন চনত হৈছিল ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি 1682 চনত হৈছিল নেক্সট কুৱেশ্যন অসমত 600 বছৰৰ অধিক কাল ৰাজত্ব কৰা আহোমসকলৰ ৰাজধানী চহৰখনৰ নাম কি ইয়াৰ কাৰেক্ট অপশ্যন এ শিৱসাগৰ লাষ্ট কুৱেশ্যন অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল কাৰেক্ট এনচাৰ অপশ্যন চি 1823 চনত